ৰখা 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 গাড়ী ৰখা গাড়ী ৰখা গাড়ী ৰখা ইয়ালি ৰেহম ৱালি গোটেই চহৰ নগৰ গাঁৱে ভূৱে গোটেই লুটাই দিম আজি গোটাই লুটাই দিম মই হলো মুন্না লুটেৰো আৰু মই গোটাই লুটাই দিম ঐ তহঁতে যে মালিক বহালি গাড়ীত বহি আছা তহঁতে কি মালিক নেকি উলিয়া বাহিৰ উলিয়া নহবা এই MP40 পিষ্টলেটৰ মাথাত এটা এটা গুলি সোমাম সৰি বছ ঐ তহঁতে নাজানা নেকি মই চৰি শুনবা লাগি নিবিচাৰো বুলি তহঁতে কাম কৰ নহয় মোৰ কামত স্পীড লাগে কেৱল স্পীড কাম কৰিবলৈ আহিছে কাম কৰিবি নহবা MP40 গুলি মাথাত সোমাবলৈ বহুত টাইম নালাগে সৰি বছ আজি ক'ত আমাৰ ডকাইতি কাম চলিব ন পদুমপুৰ আৰু চেঙেলী চক তহঁতে কৈছোন বাৰু ক'ত বেছি লোটা ভাল হ'ব বছ বছ চেঙেলী চকত লতো বল তেতিয়াহ'লে চেঙেলী চক গাঁওবাসী ৰাইজ সাৱধান আমি যাই আছো ডাকু মংগল সিং নহয় মুন্না লুটেৰো গাড়ী উঠ ফটাফট স্পীড স্পীড ওকে বছ লেটছ গো গাইজ অলপ স্পীড চলা তেনেকৈ বাঘটোৱে গাঁওখনত এটা এটাকৈ গৰু চিকাৰ কৰি খাবলৈ ধৰিলে তাৰপিছত বাঘটোৱে সদায় এটা দুটাকৈ গৰু খাই 100টা গৰু খালেগৈ গাঁওখনত বাঘটোৱে 100টা গৰু খোৱাৰ পিছত একদিন বাঘটো মৰি থাকিল 100 গৰু খালে বাঘৰো মৰণ হা 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 এইটো কিবা সাধু নে সাধু নেকি ককাই ফাল্টু সাধু বিলাক এইটো সাধুটো ককাই নিজে লিখছি নিজে ককা কিয় বেলেগ এটা সাধু কৈছিল বেলেগ এটা আৰু কিয় সাধু না ঘুমাং গৈ যাজো মহা কামচি একো নহয় দে ককা আৰু এটা কৈছোন দে পিছে শুন এটা মানুহ আছিল মানুহটোৰ চকু আছিল বুকুত আৰু ইয়াৰ মূৰ নাছিল ককা ঘুমাং গৈ যাজো মহা কামচি মোক সাধু শুনা হে তই সাধু শুনা এটা ভূতৰ সাধু কওঁতে তই এতিয়া দূৰকে পলালি বঢ়িয়াকে বিড়িডাল খাই ময়ো ঘুমাংগৈ যায় আজি প্ৰথম লুটপাত এই ঘৰৰ পৰাই আৰম্ভ হ'ব ইয়ালি ৰেহম ৱালি ঘৰ নাচাগে কি বিল্ডিং ঘৰ বনাই থৈ দিছে আজি চব লুটা হ'ব ইয়াৰ ঘৰৰ পৰা আৰম্ভণি আমি ইয়াৰ পৰাই কৰিম ইয়ালি ৰেহম ৱালি বছ গেট নাচাগে কি হেভি বনাই থৈ দিছে সেইবাবেতো এই জেগা লুটিব আহিছো না মোৰ নাম মুন্না লুটেৰো মই য'ত লুটবা যাওঁ জেগা খালী খালাচ এই পাগলকেইটা নুমাই নেকি নুম এই পাগলকেইটা নুম সৰি বছ চৰি ক'বা আহিছা নহবা এই পিষ্টল দেখিছানে MP40 তহঁতক এনেকুৱা গুলীয়া মুখেও পাত্তা নাপাব পকৰা পাত্তা নাপাব তহঁতে এই মুন্না লুটেৰোৰ লগত লুটবা আহিলে চব কামতে স্পীড লাগব স্পীড নহবা এই তহঁতে এই MP40 তহঁতক কি কৰা হ'ব কৈছোৱে নহয় মই হ'ব দে যাওঁ লুট গো okay let's go guys বেটা লাল বিহাৰী তোক দেখোন ভূতৰ কথা ক'ব লাগি মই আৰম্ভ কৰিছিলো তই দেখোন টিকা পেলাই আইতাৰ লগত ঘুমালি আহি গৃহস্থ কোনোবা আছেনে আইও কনকলতা মোৰ জিলাপি এই ৰাতিখন কোন আহিলে আকৌ গৃহস্থ মই বৰ বিপদত পৰিছো ওলাই আহকচোন কোননো মোক আহিলে আকৌ এই ৰাতি গৈছো ককা মোক কৈ থকাটো নহয় বা বুকুত চকুত থকাটো আইও কনকলতা তই আৰু মোক ভয় খুৱাই নাথাকিবি এনে ভয় খাই আছো মই কোনবা আহিছে এই ৰাতিখন 12টা বজাত গৃহস্থ মই বৰ বিপদত পৰিছো ওলাই আহকচোন নাহে ন কিয় নহয় ইমানকে মাতি আছে এইটো মানুহে হ'ব লাগিব গৈছো ৰ ককা মই যাম লগত তই লগত আহ কোনবা আহিছে ৰাতি কেনেবা কৈ এই কণ ভূতটো নহয়তো এই নহয় তই মোক আৰু ভয় খুৱাই নাথাকিবি ভাই নহয় গৃহস্থ ওলাই আহকচোন বছ কোনোবা ওলাই আছে না
কোনোবা আহিছে আমি পাইছোঁ ভৰি মাৰি দিছোঁ দেখোন চব পজিশ্যনত থাকিবি ৰেডি হৈ থাক ওকে বছ বছ ওলাই আহিলে বিয়া নেকি এই জধামুখ পাগল তই ইমান বছৰে মোৰ লগত লুটিলি তই আজি নাজানে নি গুলিয়াব লাগিলি কিয় গুলিয়াব লাগে তোৰ মাথাটো পাতি দিছোঁ তোক গুলিয়াও কোন হয় বাৰু কোন হয় বাৰু নহয় হাত দাং কোন নহয় হাত দাঙি আঁঠুকাৰ মুন্না লুটেৰো কি ডকাই মুন্না লুটেৰো যা আমাৰ ঘৰত একো নাই যা কি মাৰি আছা তহঁতৰ ঘৰত কি আছে কি নাই আমাক ক'ব নালাগে আমি নিজে বিচাৰি ল'ম তাকে কৈ টকাই মুন্না লুটেৰো যা তহঁতে লুটকি যা আমি ইয়াতে আছো যা ওকে বছ একো নেৰবি চব লুটি ৰবি একো নেৰবি এইটাই দেখোন মোৰ নাতিনীটোকে আৰু জানটোকে ধৰছে একে হাতে পোকৰে একে পিষ্টল বলা ইয়াৰ পৰা নহ'লে মোকো ধৰব ভিতৰত কোন আছে লুকা চৰি ওলা ঐ তই ইয়াত তালাচি চলা মই তাতে তালাচি চলাম বোলে যদি ইয়াৰ ঘৰত বহুত লুট পায় তেনেহ'লে মই অলপ মাল মনে ভৰাই ল'ম জেপত আৰু তাৰপিছত বাকীখিনি বছৰ দিম যায় তই আঁঠুকাৰ পাতিছ না আঁঠুকাৰ ডকাইত যা আমাৰ ঘৰত একো নাই ভাই ডকাইত কি লুট পাইছে আমাৰ ঘৰত বছে কি কৈছে শুনছা নাই বছে কি কৈছে তাকে কৰ নহ'লে পিষ্টলৰ গুলি দেখিছে না গোটেইকেইটা মাথাটো মাৰিম